বন্ধুসকল, আজিৰ টপিকসটো হল যে হোৱাটছআপ ৱালপেপাৰ আমি কেনেকৈ চেঞ্জ কৰিম। সাধাৰণতে হোৱাটছআপ ৱালপেপাৰ ডিফল্টত থাকে, তাক আমি বেলেগ কিবা ছবি বা নিজৰ বন্ধু বান্ধৱীৰ ফটো তাত আমি কেনেকৈ সেভ কৰিম। তো আহক আমি প্ৰথমে মই সংক্ষিপ্তভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। তো আহক প্ৰথমে মই হোৱাটছআপত যাওঁ। এয়া হোৱাটছআপত ক্লিক কৰিলোঁ। হোৱাটছআপত ক্লিক কৰাৰ পাছত ইয়াত যিকোনো বন্ধু বা বান্ধৱীৰ প্ৰফাইলত আমি যাব লাগিব, বা যিকোনো গ্ৰুপত হ'লেও একো নাই। প্ৰথমে মই এইটো নিউ এন বা এইটো বহুতো আছে, তাৰ ভিতৰত যিকোনো এটা প্ৰফাইল ল'লোঁ। যে ধৰকচোন ওপৰৰ এই প্ৰফাইলটো লৈছোঁ। তো চাওক ইয়াত ডিফল্টত আছে, মানে যিকোনো সৰু সৰু কিবা ছবি দেখা পাই আছোঁ, আৰু তাত আমি একদম বগা পেজ বা বগা ডিফল্টটো বগা কৰি দিব পাৰোঁ আমি। তো নো ৱালপেপাৰ কৰি দিব পাৰোঁ। তো প্ৰথমে আমি এই সোঁফালে ওপৰত 3 ডট আছে, তাত আমি ক্লিক কৰোঁ। মই ক্লিক কৰি দিলোঁ। চাওক ইয়াত আহিলে ভিউ কণ্টাক্ট, মিডিয়া, তলতো আছে সাৰ্চ, তাৰ তলতো আছে মাৰ্ক নটিফিকেশ্যনছ, তাৰ তলতো আছে ৱালপেপাৰ। তো আমি ৱালপেপাৰত ক্লিক কৰি দিলোঁ। মই ৱালপেপাৰত ক্লিক কৰি দিলোঁ। ইয়াত ন' গেলেৰী, তাৰপিছতো আছে সলিড কালাৰ, ৱালপেপাৰ, লাইব্ৰেৰী, ডিফল্ট, ন' ৱালপেপাৰ। তো সাধাৰণতে এয়া বৰ্তমান যি অৱস্থাত আছে এয়া হৈছে ডিফল্টত, আৰু ইয়াক আমি বগা কৰি দিব পাৰোঁ। ন' ডিফল্টত ক্লিক কৰি দিলোঁ। চাওক এয়া বগা হৈ গ'ল, আৰু ন' ৱালপেপাৰ হৈ গ'ল। তো আমি ইয়াক যিকোনো বন্ধু বা বান্ধৱীৰ ফটো বা যিকোনো ফুল, যিকোনো বাগিচাৰ আমি ফটো দিব পাৰোঁ। তো আহক, তো আকৌ তেনেকৈয়ে আমি এই ওপৰৰ 3 ডটত ক্লিক কৰোঁ। মই 3 ডটত ক্লিক কৰি দিলোঁ। চাওক এই আকৌ 5 নম্বৰ পইণ্টটো হৈছে ৱালপেপাৰত ক্লিক কৰি দিম। মই ৱালপেপাৰত ক্লিক কৰি দিয়াৰ পাছত প্ৰথমটো পইণ্টত যাম। মই গেলেৰীত আহিলোঁ। মই গেলেৰীত অহাৰ পিছত যিকোনো ফটো ল'ব পাৰে আপুনি। তো মই ফটো কাজলৰ এই ছবিটো মই সেভ কৰিম। তো ইয়াক চাওক যে কাজলৰ এইটো ক্লিক কৰি দিয়াৰ পিছত ইয়াক আমি জুম মাইনাছত কৰি দিম। জুম মাইনাছ কৰি দিলোঁ, বা যিকোনো ছাইডত ৰাখিব পাৰোঁ, বা যিকোনো ফুলৰ ছবিও আমি সেভ কৰি দিব পাৰোঁ। তো মই ইয়াক এটা ছাইডত ৰাখি দিলোঁ। দিয়াৰ পিছত ইয়াক ছেট মাৰি দিলোঁ। বাছ হৈ গ'ল। বন্ধুসকল চাওক, কেৱল এইটো প্ৰফাইলতেই নহয়, আমি বেলেগ প্ৰফাইল অন কৰাৰ পিছতো এইটো থাকিব। তো আপোনালোকেও পাৰিব। তো চাওক ইয়াক আমি ক্লিয়াৰ কৰি দিওঁ। চাওক ক্লিয়াৰ কৰি দিয়াৰ পাছত হৈ গ'ল। চাওক বন্ধুসকল, তো নিশ্চয় আপোনালোকে ইয়াৰ পৰা বহুতো ভাল লগা বা মোবাইলখনৰ সৌন্দৰ্য বঢ়াবলৈ, সৌন্দৰ্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট জ্ঞাত হৈছে বা উপকৃত হৈছে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'খন যদি ভাল লাগে লাইক কৰিব, পাৰিলে আন বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, যাতে আপোনাৰ পৰাও কিবা এটা সঁহাৰি পায়। ধন্যবাদ।